আপোনাৰ ঘৰতো আছে নেকি ৰেফ্ৰিজাৰেটৰ? সাৱধান, চৌদিশে এতিয়াৰ মৃত্যু ক্ৰেলী। বৰ্তমান প্ৰায় সকলোৰে ঘৰতে ৰেফ্ৰিজাৰেটৰ পোৱা যায়। এই ৰেফ্ৰিজাৰেটৰক আমি সহজ সৰল ভাষাত ফ্ৰিজ বুলি কওঁ। কিন্তু মাত্ৰ আপোনাৰ কেইটামান ভুলৰ বাবে আপোনাৰ ঘৰটো হ'ব পাৰে মৃত্যু ক্ৰেলী। ঝাৰখণ্ডৰ একেটা পৰিয়ালৰে ৫জনকৈ সদস্যৰ মৃত্যু হ'ল কেৱল ৰেফ্ৰিজাৰেটৰৰ বাবেই। যদি আপোনাৰ ঘৰতো ৰেফ্ৰিজাৰেটৰ আছে তেনেহ'লে আপুনিও নকৰিব এই ৫টা ভুল, নহ'লে আপোনাৰ ঘৰতো সংঘটিত হ'ব পাৰে ভয়ংকৰ বিস্ফোৰণ, যাৰ ফলত মৃত্যু হ'ব পাৰে আপোনাৰ পৰিয়ালৰ কোনো নহয় কোনো সদস্যৰ। ঝাৰখণ্ডৰ একেটা পৰিয়ালৰ সকলো ব্যক্তিয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি থাকোঁতে হঠাৎ ফ্ৰিজৰ এটা প্ৰকাণ্ড শব্দ হ'ল আৰু তাৰ পাছতে চুৰমাৰ হৈ পৰিল একেটা পৰিয়ালৰে সকলো সদস্যৰ। আনহাতে আন এহাল দম্পতীৰ ৰুমৰ ভিতৰতে ৰেফ্ৰিজাৰেটৰ বিস্ফোৰণ হৈ মৃত্যু হ'ল। কিন্তু তেওঁলোকে এনে কি ভুল কৰিলে যাৰ ফলত এনে ভয়ংকৰ ঘটনাৰ সংঘটিত হ'ব পাৰে? যদি আপোনাৰ ঘৰতো ৰেফ্ৰিজাৰেটৰ আছে তেনেহ'লে এই ৫টা ভুল আপুনি নকৰিব। প্ৰথমটো হৈছে ৰেফ্ৰিজাৰেটৰ আৰু আপোনাৰ ৱালৰ যি মাজৰ সেই দূৰত্ব আপুনি নিশ্চিত কৰক। সেই দূৰত্ব অতি কমেও 10 চেণ্টিমিটাৰ হ'ব পাৰে, কিয়নো ৰেফ্ৰিজাৰেটৰ যিহেতু যিকোনো সামগ্ৰী ঠাণ্ডা কৰি ৰাখে, সেয়েহে পিছফালৰ পৰা ইহঁতে এটা তাপ এৰি দিয়ে আৰু সেই তাপ যদি বাহিৰলৈ ওলাই যাবলৈ অসুবিধা হয় তেনেহ'লে এই ফ্ৰিজ তথা ৰেফ্ৰিজাৰেটৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। সেয়েহে ফ্ৰিজ আৰু আপোনাৰ যি কাষৰ ৱাল, সেই ৱালৰ মাজত অতি কমেও 10 চেণ্টিমিটাৰ দূৰত্বৰ হ'ব লাগে। যদি আপোনাৰ ঘৰত থকা ৰেফ্ৰিজাৰেটৰটোৰ মাজে সময়ে শব্দৰ প্ৰডিউচ কৰে তেনেহ'লে দেৰি নকৰি পলম নকৰি অতি শীঘ্ৰেই কাষ্টমাৰ কেয়াৰত ফোন কৰি সেই ৰেফ্ৰিজাৰেটৰ ছাৰ্ভিচিং কৰাৰ ব্যৱস্থা কৰক। এনে শব্দৰ পৰা আপোনাৰ ৰেফ্ৰিজাৰেটৰটো বিস্ফোৰণ হোৱাৰ সম্ভাৱনা থাকে। ৰেফ্ৰিজাৰেটৰটো কেতিয়াও 24/7 অৰ্থাৎ গোটেই দিনটো কেতিয়াও অন কৰি থ'ব নালাগে। মাজে সময়ে যদিহে আপোনাৰ ঘৰত 24/7 অৰ্থাৎ 24 ঘণ্টাই কাৰেণ্ট থাকে তেনেহ'লে আপুনি এই ৰেফ্ৰিজাৰেটৰটো অতি কমেও 1 ঘণ্টা বন্ধ কৰি ঠাণ্ডা হ'বলৈ দিয়ক। এইটো কথাও আপুনি নিশ্চিত কৰিব ৰেফ্ৰিজাৰেটৰলৈ যোৱাৰ যি কাৰেণ্ট ৱায়াৰ, সেই ৱায়াৰ যাতে শক্তিশালী হয়, ষ্ট্ৰং হয়, ভাল ৱায়াৰিঙহে আপুনি প্ৰয়োগ কৰিব, নহ'লে শ্বৰ্ট চাৰ্কিট হৈও বিস্ফোৰণ হোৱাৰ সম্ভাৱনা যথেষ্ট থাকে। এনে নিয়মসমূহ আপুনি মানি চলক, আপোনাৰ ৰেফ্ৰিজাৰেটৰ কেতিয়াও বিস্ফোৰণ নহয়। ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, অতি জৰুৰী খবৰ। ধন্যবাদ। জয় অসম।